हेलो फ्रेंड, आज আকৌ এবাৰ স্বাগতম জনাইছোঁ আপোনাক আমাৰ এই স্মাৰ্ট এমটিআই চেনেলত। ফ্ৰেণ্ড, আজি আমি এইটো ভিডিঅ'ত কথা পাতিম হেৰুৱা মোবাইল কেনেকৈ বিচাৰি উলিয়াব পাৰি বা হেৰুৱা মোবাইলৰ লোকেশ্যনটো কেনেকৈ চেক কৰিব পাৰি, এই বিষয়ে বিতংভাৱে আলোচনা কৰিম। ফ্ৰেণ্ড, তাৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ আপোনাক, যদি আপুনি এতিয়ালৈকে আমাৰ এই স্মাৰ্ট এমটিআই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু ৰাইট ছাইডে থকা বেল আইকনটো দবাই ল'ব, যাতে এনেধৰণৰ লেটেষ্ট ভিডিঅ'ৰ আপডেট আপোনালৈ সোনকালে পঠিয়াব পাৰি। ফ্ৰেণ্ড, আমি সকলোৱে বৰ্তমান যুগত মোবাইল ফোন ইউজ কৰোঁ আৰু মোবাইল ফোন বুলিলেই বৰ্তমান যুগত স্মাৰ্টফোন, যিটো ফোনৰ দাম হ'ল কমপক্ষত 5,000ৰ পৰা আৰম্ভ কৰি 50,000ৰ ভিতৰত। আৰু এইবোৰ ফোন আমি সকলোৱে হাতত লৈ ফুৰোঁ আৰু কেতিয়াবা ক'ৰবাত হয়তো ভুলতে থৈ আহোঁ বা হয়তো ঘৰৰ পৰা চুৰি হ'ব পাৰে বা আপোনাৰ পৰা যদি মোবাইলটো হেৰাই যায়, চুৰি হয় বা ক'ৰবাত থৈ আহা আপুনি ভুলতে ক'ৰবাত থয়, তেন্তে এই মোবাইলটো কেনেকৈ লোকেশ্যন চেক কৰিব আৰু কেনেকৈ ইয়াক বিচাৰি উলিয়াব তাৰ বিষয়ে এইটো ভিডিঅ' আৰম্ভণিৰ পৰা শেষলৈকে দেখক। আপুনি সেই হেৰুৱা মোবাইলটো বিচাৰি উলিওৱাৰ বাবে মেইনলি আপোনাৰ দুটা বস্তু লাগিব। এটা হ'ল অন্য এটা মোবাইল ফোন নাইবা লেপটপ বা টেবলেট যিকোনো হ'লেই হ'ব, আৰু এটা লাগিব আপোনাৰ হেৰুৱা মোবাইলটোত থকা জিমেইল ID আৰু জিমেইল IDৰ পাছৱাৰ্ডটো। সেই দুটা বস্তু লাগিবই। ফ্ৰেণ্ড, যিকোনো মোবাইল এটাত আপুনি প্লে ষ্ট'ৰটো অ'পেন কৰিব আৰু প্লে ষ্ট'ৰৰ পৰা ফিন মাই ডিভাইচ এপছটো ডাউনলোড কৰি ল'ব। এই এপছটো ডাউনলোড কৰি লৈ অ'পেন কৰিব। মই মোৰ মোবাইলত ফিন মাই ডিভাইচটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি লৈ আছোঁ। প্লে ষ্ট'ৰ অ'পেন হৈ আছে। প্লে ষ্ট'ৰ অ'পেন হোৱাৰ পিছত আপোনাৰ সন্মুখত ফিন মাই ডিভাইচটো চাৰ্জ দিম আৰু ফিন মাই ডিভাইচটো চাৰ্জ দিয়াৰ লগে লগে যিটো এপছ আহিব মোবাইল স্ক্ৰীণত আপোনাৰ সন্মুখত চাই আছে, এই এপছটো আপুনিও সেই বেলেগ এটা মোবাইলত ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি লৈ তাতে আপুনি চাইন ইন কৰিব। চাইন ইন কৰাৰ পিছত আপোনাৰ লোকেশ্যনটো আহি যাব। মই দেখাই দি আছোঁ। মই মোৰ মোবাইলত এপছটো ইনষ্টল দিলোঁ। একচেপ্ট বটনত ক্লিক কৰি দিম। এতিয়া একচেপ্ট বটনত ক্লিক কৰি দিয়াৰ পিছত এপছটো ডাউনলোড হ'ব। ডাউনলোড হোৱাৰ পিছত ইনষ্টল হ'ব। তাৰপিছত আপুনি এই এপছটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত যিটো মোবাইলত অ'পেন কৰিব তাতে অপশ্যন আহিব। যিটো মোবাইলত অ'পেন কৰিব সেই মোবাইলৰ যিটো জিমেইল থাকিব সেইটো জিমেইলৰ ওপৰত আহিব আৰু তলত আহিব চাইন ইন উইথ গেষ্ট। আপুনি চাইন ইন উইথ গেষ্টত ক্লিক কৰিব আৰু আপোনাৰ হেৰুৱা মোবাইলটোত থকা জিমেইল IDটো বহাই দিব আৰু তলত আপোনাৰ হেৰুৱা মোবাইলৰ জিমেইল IDৰ পাছৱাৰ্ডটো বহাই দিব। বহাই দি চাইন ইন কৰি ল'ব। মই এইটো দেখাই দি আছোঁ স্ক্ৰীণত। এইটো ডাউনলোড হৈ আছে। এপছটো প্ৰায় ডাউনলোড হ'লে এপছটো ডাউনলোড হোৱাৰ পিছতে আপোনাৰ সন্মুখত মই লাইভ প্ৰুফ দেখাই দিম কেনেকৈ লোকেশ্যন চেক কৰে। ডাউনলোড হৈ গ'ল। এতিয়া ইনষ্টল হৈ আছে। ইনষ্টল হোৱাৰ পিছত এইটো অ'পেন কৰিম। অ'পেন কৰি মোৰ বেলেগ এটা মোবাইলৰ লোকেশ্যন দেখাই দিম। মোৰ বেলেগ এটা মোবাইলত যিটো ইমেইল আছে এই জিমেইলটো ইয়াতে অ'পেন কৰি মই দেখাই দিম আপোনালোকৰ সন্মুখত। ডাউনলোড হ'লোঁ। এতিয়া অ'পেন কৰিম মই। অ'পেন হৈ আছে। স্ক্ৰীণত দেখুওৱাৰ দৰে দুটা অপশ্যন আহিব। এটা আহিব আপোনাৰ জিমেইলৰ নাম আৰু তলত আহিব চাইন ইন উইথ গেষ্ট। আপুনি চাইন ইন উইথ গেষ্টত ক্লিক কৰিব আৰু আপোনাৰ হেৰুৱা মোবাইলৰ জিমেইল IDটো তাতে বহাই দিব। মই মোৰ আন এটা মোবাইলৰ জিমেইল ID ইয়াত বহাই দি আছোঁ। SMS Creation 367 এই জিমেইল IDটো মই বহাই দিলোঁ ইয়াতে আৰু তলত পাছৱাৰ্ডটো বহাই দি এইটো চাইন ইন কৰিম। চাইন ইন কৰিলে আপুনি দেখাই পাব তাতে মোবাইলটো কোনখিনি জেগাত আছে এইটো পূৰা লোকেশ্যন দেখাই দিব। জিমেইল IDটো বহাই দি নেক্সট বটনত ক্লিক কৰি দিব। নেক্সট বটনত ক্লিক কৰি দিয়াৰ লগে লগে পাছৱাৰ্ড বিচাৰিব। আপুনি তাতে হেৰুৱা মোবাইলৰ জিমেইল IDটোৰ পাছৱাৰ্ড দি দিব। হেৰুৱা মোবাইলৰ জিমেইল IDৰ পাছৱাৰ্ডটো দি দিব। মই মোৰ মোবাইলৰ পাছৱাৰ্ডটো দি আছোঁ। তাৰ বাবে মই ভিডিঅ'টো পাউজ কৰি ল'লোঁ, কাৰণ পাছৱাৰ্ডটো প্ৰাইভেট বস্তু, চ' মই ভিডিঅ'টো পাউজ কৰি লৈছিলোঁ। আৰু এইটো নেক্সট বটনত ক্লিক কৰি দিব। নেক্সট বটনত ক্লিক কৰি দিয়াৰ লগে লগে ফিন মাই ডিভাইচ য'ত আপোনাৰ একাউণ্টটো অ'পেন হ'ব। আপোনাৰ একাউণ্টটো অ'পেন হোৱাৰ লগে লগে আপোনাৰ মোবাইলটো ক'ত আছে এইটো লোকেশ্যন দেখাই দিব। তাৰ বাবে আপোনাক এটা পাৰ্মিশ্যন বিচাৰিব। পাৰ্মিশ্যনকেইটা একচেপ্ট কৰি দিব লাগিব। এয়া মোৰ যিটো মোবাইলৰ জিমেইল ID মাৰিলোঁ সেই মোবাইলটো Samsung J2, এই Samsung J2 মোবাইলটো আহিছে আৰু তলত দুটা অপশ্যন আহিছে। ফাৰ্ষ্টত আপুনি যদি আপোনাৰ মোবাইলৰ লোকেশ্যনটো চাব বিচাৰে তেন্তে আপুনি মেপ আহিব। মেপটো জুম কৰি ল'ব। মই দৰং ডিষ্ট্ৰিক্টত আছোঁ, মঙলদৈৰ ওচৰত। জুম কৰিলোঁ। জুম কৰাৰ পিছত একদম ওচৰত চাব পাৰে ভকতপাৰা আহিছে। ভকতপাৰা আৰু ওচৰত আৰু জুম কৰিলে আপোনাৰ পূৰা মতে একদম জুম কৰি ল'লে আপুনি আপোনাৰ পূৰা ৰিয়েল যিটো লোকেশ্যন এই লোকেশ্যনটো দেখাই দিব। তাৰ বাহিৰেও আপুনি আপোনাৰ মোবাইলটো যদি ওচৰে পাঁজৰে ক'ৰবাত ৰাখিছে কিন্তু বিচাৰি পোৱা নাই, আপুনি পাহৰি থৈছে, চ' আপোনাৰ মোবাইলটো কেনেকৈ ওলাব? আপোনাৰ মোবাইলটো চাইলেঞ্চত আছে। তাৰ বাবে তলত এটা অপশ্যন আছে। এইটো অপশ্যন হ'ল প্লে চাউণ্ড। আপুনি প্লে চাউণ্ডত ক্লিক কৰিলে আপোনাৰ মোবাইলটো যিমান ভলিউম আছে ফুল ভলিউমেদি, চাইলেণ্ট থাকিলেও ফুল ভলিউমেদি বাজি উঠিব। আপুনি যেতিয়ালৈকে এই চাউণ্ডটো ষ্টপ নকৰে, বন্ধ নকৰে, তেতিয়ালৈকে বাজি থাকিব। আৰু যদি আপুনি মোবাইলটো যিখিনি জেগাত লোকেশ্যন চাইছে সেই লোকেশ্যনৰ পৰা আপুনি হয়তো ঘূৰাই নাপাব, আপোনাৰ আশংকা আছে যে আপুনি এইটো মোবাইল চাগে ঘূৰাই নাপায়, তেন্তে সেই মোবাইলটো আপুনি লক কৰি দিব পাৰে।
নাইবা আপোনাৰ মোবাইলত থকা ডাটাসমূহ আপুনি ইৰেজ কৰি দিব পাৰে, ডিলিট কৰি দিব পাৰে। তাৰো অপশ্যন আছে তলত, তাতে আপুনি ক্লিক কৰি আপুনি লক কৰি দিব পাৰে, নাইবা ডিভাইচটো ইৰেজ কৰি দিব পাৰে। যিটো ডিভাইচত আপোনাৰ যিখিনি তথ্য আছিল তাৰ একো নাথাকে, একদম ফৰ্মেট হৈ যাব। ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি ভাল লাগে তেনে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, যাতে এনেধৰণৰ ভিডিঅ' আপোনাৰ লগত